নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এই ভিডিঅ'টোত মীন ৰাশি তথা যিবিলাক মানুহৰ নাম অসমীয়াৰ ডেণ্টেড ড, প্ৰথম চ আৰু ইংৰাজীৰ DC8 আখৰেৰে আৰম্ভ হৈছে তেওঁলোকৰ বিষয়ে আপোনালোকক কিছু কথা কওঁ। আপোনালোকে জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে আহকচোন এতিয়া আমি আজিৰ মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ। মীন ৰাশিৰ লোকসকল সাধাৰণতে ধৈৰ্যশীল হয়, শান্তিপ্ৰিয় হয়, আশাবাদী হয়, উদাৰ, সহানুভূতিশীল হয়, ভাবুক আৰু একগ্ৰতাশীল হয়। এওঁলোক খুব ৰসাল হয় আৰু পৰৰ দুখত দুখী হয়। এওঁলোক সদায় দয়ালু আৰু ধৰ্মৰ প্ৰতি মন থকা বিধৰ হয়। এওঁলোকে সকলো কাম উৎসাহেৰে কৰিব বিচাৰে, কিন্তু কেতিয়াবা কথাৰ মাজতে নকবলগীয়া কথা কৈ পিছতহে অনুভৱ কৰে। বন্ধু বান্ধৱীসকল, আশা কৰিলো আপোনালোকে এই ভিডিঅ'টোৰ পৰা মীন ৰাশিৰ লোকসকলৰ বিষয়ে কিছু কথা গম পালে। যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে আপোনালোকে লাইক কৰক, আৰু যদিহে বেয়া লাগিছে আপোনালোকে ডিছলাইকো কৰিব পাৰে। আৰু যদিহে আপোনালোকে ভাবে এই ভিডিঅ'টোৰ ওপৰত কিবা মতামত দিব পৰা যায় তেন্তে আপোনালোকে তলৰ কমেণ্ট বক্সত গৈ আমালৈ কমেণ্ট কৰিব পাৰে। আজিলৈ ধন্যবাদ।